নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগত দুটা মই ভিডিঅ' বনাই থৈছোঁ এইটো চেপ্টাৰৰ ওপৰতে। সেই ভিডিঅ' দুটা তোমালোকে ভালদৰে মানে চাই লোৱা, তাৰপাছতহে এই ভিডিঅ'টো চাবা। কাৰণ মই এই ভিডিঅ'টো তোমালোকৰ আজি 3 নম্বৰটো পাৰ্ট হ'ব। তোমালোকৰ অৰ্থনৈতিক ভূগোল আৰু অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ নামৰ এই পাঠটোৰ দুটা ভিডিঅ'ত ভালদৰে মই উল্লেখ কৰিছোঁ, মানে ভালদৰে তোমালোকৰ ডিটেইলছত বুজাইছিলোঁ কোনটো কি হয়, প্ৰাথমিক ভিত্তি কি হয়, দ্বিতীয় ভিত্তি কি হয়, তাৰপিছত ইয়াৰ শাখা প্ৰশাখাসমূহ কি হয়, সম্পদৰ অৰ্থ আৰু গুৰুত্ব কি হয়, আৰু ইয়াৰ কিছুমান যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, শ্বৰ্ট কুৱেশ্যনে হওক বা লং কুৱেশ্যনে হওক, এইখিনি মই তোমালোকৰ লগত ডিছকাছ কৰিছিলোঁ। এইখিনি তোমালোকে ভালদৰে আগৰ দুটা পাৰ্ট তোমালোকে চাই ল'বা। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ সম্পদৰ শ্ৰেণী বিভাজন, যিখন এইখন তোমালোকৰ ফ্ল' চাৰ্ট আছে। এই ফ্ল' চাৰ্টখনৰ কথাখিনি মই ইয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। সেইকাৰণে তোমালোকে আগৰ যি দুটা পাৰ্ট আছিলে তোমালোকে ভালদৰে চাই লোৱা। প্ৰথম কথাটো হ'ল তোমালোকৰ সম্পদ। এতিয়া সম্পদ মানে আমি আগত পাই আহিলোঁ, হয় নহয়? এতিয়া কিন্তু সম্পদৰ আমাৰ শ্ৰেণী বিভাজন, মানে সম্পদ আমাৰ বিভিন্ন ধৰণে ভাগ কৰা হয়। এতিয়া প্ৰথমটো হৈছে যে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি 3টা ভাগ কৰা হয়। মানে সৃষ্টি মানে কেনেদৰে তাৰ সৃষ্টি হৈছে, হয় নাই, ক'ত সৃষ্টি হৈছে। এটা হৈছে প্ৰাকৃতিক সম্পদ, মানে আমাৰ প্ৰকৃতিতে সৃষ্টি হৈছে। এটা হৈছে মানৱ সৃষ্ট সম্পদ, মানে মানুহে যিটো সৃষ্টি কৰে হয়তো মানৱ সৃষ্ট সম্পদ। আৰু এটা হৈছে মানৱ সম্পদ। এতিয়া মানৱ সম্পদ মানে আমি পাই আহিছিলোঁ যে মানুহে যিহেতু সম্পদ সৃষ্টি কৰে, আৰু সেইফালৰ পৰা চাবলৈ গ'লে মানুহো এক প্ৰকাৰৰ সম্পদ। সেইকাৰণে কি বুলি কয়, মানৱ সম্পদ বুলি কয়। আৰু কোৱা যে দেশখনৰ ভৱিষ্যতৰ সম্পদসমূহ হৈছে তোমালোক, মানে ছাত্ৰ-ছাত্ৰীসকল হৈছে এখন দেশৰ ভৱিষ্যত বা ভৱিষ্যতৰ সম্পদ আমি ক'ব পাৰোঁ। এতিয়া দ্বিতীয়টো হৈছে যে গঠন অনুসৰি, মানে তাৰ গঠন প্ৰক্ৰিয়া কেনেকুৱা, হয় নহয়। এতিয়া জীৱীয় সম্পদ মানে কি, যিবোৰ আমি চমুকে ক'বলৈ গ'লে যিবোৰ জীৱ আছে, হয় নহয়, এইবোৰ কি জীৱীয় সম্পদ, মানে জীৱ থাকে। অজীৱীয় সম্পদ যিবোৰ জীৱ নাথাকে, যেনেকে শিল, বালি, ধূলি, এইবোৰ জীৱ নাথাকে। কিন্তু গছ, প্ৰাণী, হয় নাই, মানুহ, এইবোৰ কি আছে, জীৱ আছে। অণুজীৱ, হয় নহয়, এইখিনি কি আছে, জীৱ আছে। তেনেকে উৎপত্তি আৰু স্থায়িত্ব অনুসৰি নৱীকৰণ আৰু অনৱীকৰণ দুই ধৰণে কি কৰে, সম্পদক বিভাজন কৰা হয়। এটা নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদ হৈছে যিবোৰ আমি এবাৰ ব্যৱহাৰ কৰিলো, তাৰপিছত আকৌ পুনৰাই আমি তাক ব্যৱহাৰ কৰিব পাৰিম। কিন্তু অনৱীকৰণযোগ্য সম্পদ হৈছে যিবোৰ তুমি যদি এবাৰ কিবা এটা বস্তু তুমি ব্যৱহাৰ কৰা, আকৌ তাক হয়তো পুনৰাই নোপোৱা। ইয়াৰ উদাহৰণো আছে, ইয়াৰ তোমালোকৰ ডিটেইলছত আছে। মই তোমালোকৰ লগত লাহে লাহে আলোচনা কৰিম, কিন্তু ইয়াত মই এইটো আলোচনা কৰাৰ আগত মই ইয়াত যিখিনি ফ্ল' চাৰ্টখন আছে তাত মই অকণমান তোমালোকক দি দিছোঁ ডিটেইলছটো। এতিয়া হৈছে মালিকী স্বত্বৰ ভিত্তিত কি কৰি, হয়নে, ভিত্তিত কোন দুটা, মানে 3টা ভাগত ভাগ কৰা হয়। ব্যক্তিগত সম্পদ মানে তোমাৰ নিজৰ চৰিত্ৰ, আচাৰ ব্যৱহাৰ, এইখিনি ব্যক্তিগত সম্পদ। জাতীয় সম্পদ মানে আমাৰ ৰাজ্যৰ যিখিনি সম্পদ, এইবোৰ জাতীয় সম্পদ, বা আমাৰ দেশখনৰ যিখিনি সম্পদ, সেইটো হৈছে জাতীয় সম্পদ। এতিয়া আন্তৰ্জাতিক সম্পদবোৰ হৈছে যে দেশখনৰ যিখিনি সম্পদ, আৰু তাৰ লগতে যেনেকে প্ৰশান্ত মহাসাগৰবোৰ, হয় নাই, বা গোটেই মহাদেশখন, যেতিয়া গোটেই পৃথিৱীখনৰ কথা চিন্তা কৰা হয়, তেতিয়া কি আন্তৰ্জাতিক সম্পদ, গোটেই পৃথিৱীত যিখিনি সম্পদ পোৱা যায়, গোটেইখিনি একেলগে আন্তৰ্জাতিক সম্পদ বুলি কোৱা হয়। নেক্সট, এতিয়া সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ। এতিয়া আমি পাই আহিলো সম্পদৰ শ্ৰেণী বিভাজন, তাৰ ওপৰত এতিয়া আমি তলত পঢ়িবলৈ পাম। পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়, যিবোৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়। যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। মানে আমি কি হৈছে, পৃথিৱীত আমি অসংখ্য বিভিন্ন ধৰণৰ সম্পদ, আমি এইবোৰ সম্পদৰ যিখন তালিকা তাত পাই আহিলো, হয় নহয়। তাত এই তালিকাখনত আমি বিভিন্ন ধৰণৰ সম্পদৰ কথা পাই আহিলো, হয় নহয়। আমি সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, গঠন অনুসৰি, উপলব্ধ বা স্থায়িত্ব অনুসৰি,
মালিকীস্বত্ব ভিত্তি কৰি এই সম্পদবোৰ আমি পাই আহিলো, হয় নহয়? আমি 4টা ভাগত ভাগ কৰা হয় সম্পদবোৰ। ইয়াৰ কি হৈছে, এইবোৰ তোমাৰ পৃথিৱীৰ বিভিন্ন অঞ্চলত পোৱা যায়, কিন্তু আৰু ইয়াৰ মানে সেইদৰে এইবোৰৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। আমি এইটো অকল ফ্ল' চাৰ্টখনতে পাই আহিলো, হয় নহয়? ঠিক আছে যে প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক জৈৱিক, অজৈৱিক সম্পদ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি। মানে বুজি পাইছা নহয়? আমাৰ এইকেইটা আমি যিখিনি মই অকমান আগত কৈছিলো সেইখিনিকে আকৌ এবাৰ ইয়াত কোৱা হৈছে সেইখিনি কথা। মই সেইকাৰণে আকৌ ইয়াত ডিটেইলছত তোমাক কৈ থকা নাই। যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে বিভক্ত কৰিব পাৰি, তথাপি বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা ওপৰিকৈ দেখা যায়। উদাহৰণস্বৰূপে উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ। তাৰমানে কি বুজিছে যে আমি বিভাজন কৰো, আমি সম্পদবোৰ বিভাজন কৰিছো, কিন্তু সম্পদবোৰ আমি বিভাজন কৰোতে ক'ব নোৱাৰো যে এইটো অকল মানে যেনেকে মই তোমাক কৈ দিব নোৱাৰো যে প্ৰাকৃতিক সম্পদত উদ্ভিদ প্ৰাকৃতিক সম্পদত পৰিছে, মানে প্ৰাকৃতিক বিভাজনত ক্ষেত্ৰত প্ৰাকৃতিক সম্পদত উদ্ভিদ হয়, কিন্তু আমি নৱীকৰণযোগ্য সম্পদতো উদ্ভিদ পোৱা যায়। মানে নৱীকৰণযোগ্য সম্পদত আৰু প্ৰাকৃতিক সম্পদত আমি উদ্ভিদ দুইটা ভাগতে ধৰিব পাৰো। বুজি পাইছা নাই? মানে দুটা ভাগতে ভাগ কৰিব পাৰো। ঠিক আমি অকল এইটোহে ক'ব নোৱাৰো যে অকল প্ৰাকৃতিক সম্পদতহে উদ্ভিদ আছে, মানে নৱীকৰণযোগ্য সম্পদো উদ্ভিদ হয়। ঠিক তেনেদৰে সোণ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে এটা অজৈৱিক সম্পদ। তেনেকে সোণ এটা কি হৈছে, প্ৰাকৃতিক সম্পদে হয়, প্ৰকৃতিতে সোণ পোৱা যায়, কিন্তু এটা অজৈৱিক সম্পদ, কাৰণ ইয়াত আমি ক'বলৈ গ'লে জীৱ নাই মানে ইয়াত। ইয়াৰ উপৰি সোণক অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত সম্পদ বা জাতীয় সম্পদ হিচাপেও জাতীয় সম্পদ বুলিও ক'ব পাৰি। মানে কি হৈছে যে অনৱীকৰণযোগ্য সম্পদো হয়, মানে সোণটো এবাৰ আমি ব্যৱহাৰ কৰাৰ পিছত আকৌ তাক আমি আকৌ প্ৰকৃতিত বিচাৰি নাপাওঁ। সোণটো আমি যদি শুকান ব্যৱহাৰ কৰো, শুকান নষ্ট কৰি দিওঁ, আকৌ সেই শুকান সোণকে আমি আকৌ বেলেগকে আকৌ সৃষ্টি কৰিব নোৱাৰো বা বেলেগকে সৃষ্টি নহয়। এবাৰ লুপ্ত হোৱাৰ পিছত আকৌ ঘূৰাই নাপায়। ঠিক তেনেকৈ এইটো ব্যক্তিগত সম্পদে তোমাৰ নিজৰ হাততে বা নিজৰ গাতে থাকিব বা নিজৰ ঘৰতে থাকিব, সেইটো ব্যক্তিগত সম্পদ। জাতীয় সম্পদ, সেইটো জাতীয় সম্পদত পৰিব। তেনেকে প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ, ইয়াৰ আমি শ্ৰেণী বিভাজন এতিয়া পাম। যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। তাৰমানে আমাৰ চাবলৈ গ'লে প্ৰকৃতিত যিখিনি সম্পদ আমি চকুৰে দেখিছো, হয় নহয়? মানে চকুৰে দেখিছো আৰু কিছুমান বস্তু আমি অনুভৱ কৰিছো। সূৰ্যৰ ৰশ্মিটো আমি আমি চকুৰে অহা মানে কি দেখো, কিন্তু কিছু ক্ষেত্ৰত আমি অনুভৱো কৰো, হয় নহয়? বায়ুটো আমি অনুভৱ কৰো, পানী দেখিছো, পলস সাৰুৱা মানে আমি দেখিছো, গছ-গছনি, জীৱ-জন্তু, মানে আমি যিবোৰ প্ৰকৃতিত দেখিছো সেইবোৰ প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে, আৰু প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে কাৰণে কি বুলি কয়? প্ৰাকৃতিক সম্পদ বুলি কয়। প্ৰাকৃতিক সম্পদসমূহ গোটা জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এতিয়া প্ৰাকৃতিক সম্পদবোৰ কেনেকুৱা ধৰণে পোৱা যায় বুলি কৈছে? গোটা, জুলীয়া বা গেছীয়। গোটা অৱস্থাতো পোৱা যায়, জুলীয়া অৱস্থাতো পোৱা যায় বা গেছীয় অৱস্থাতো পোৱা যায়, বা ধাতৱীয় মানে ধাতু। তোমালোকে ধাতু চিনি পাইছা, বিজ্ঞানত পঢ়িছে, ধাতু বা ধাতু হিচাপেও ইয়াক অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যকে কেঁচা সামগ্ৰী হিচাপে উদ্যোগ, কল কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিও প্ৰাকৃতিক সম্পদ যিবোৰক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ।
এতিয়া কি হৈছে, আমি প্ৰাকৃতিক সম্পদ আছে, হয় নাই? প্ৰাকৃতিক সম্পদবোৰ কি? কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, এইবোৰ হৈছে প্ৰাকৃতিক সম্পদ। এইবোৰক আমি কি হৈছে, প্ৰাকৃতিক সম্পদ, যিবোৰ আমি শক্তি উৎস হিচাপে ব্যৱহাৰ কৰোঁ। এইকেইটা বস্তু। এতিয়া তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদ কেইবিধমানৰ নাম লিখা, বা তলত উল্লেখ কৰা কোন কেইবিধ প্ৰাকৃতিক সম্পদ শক্তি উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰে। আমি তেতিয়া তলত থাকিব যে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ। সেই অপশ্যনহে আমাৰ শুদ্ধ হ'ব, মানে MCQ যদি আহে। কয়লা, খনিজ তেল, পেট্ৰলিয়াম বা বেলেগ তোমাৰ যদি দি দিয়ে সূৰ্য ৰশ্মি, তেতিয়া আমি শক্তিৰ উৎস হিচাপে আমি এইকেইটা প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব নোৱাৰিম। আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। এতিয়া কিছুমান প্ৰাকৃতিক সম্পদ আছে যিবোৰ আমি মানে আমাৰ নিজৰ প্ৰয়োজন অনুসৰি আমি তাক পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ। আমিতো মানে এইটো বুজাবলগীয়া নাই আৰু। ইয়াত বাঁহৰ পৰা আমি কাগজ বনাবলৈ জানো, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপ্ৰথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, এইকেইটা তোমালোকে চাই লওঁ। কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ কথা ক'ব পাৰোঁ। আমি কি হৈছে, এইবোৰ প্ৰাকৃতিক সম্পদৰ পৰা আমি মানে মানুহৰ ব্যৱহাৰ কৰিব পৰাকৈ আমি বনাই লওঁ, ব্যৱহাৰৰ উপযোগী কৰি লওঁ। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰক মানৱ সৃষ্ট সম্পদ বুলি কি হৈছে, মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত কিছুমান সামগ্ৰীক মানৱ সৃষ্ট সম্পদ বোলে। চমুকৈ ক'বলৈ গ'লে, হয় নে? আমি যিবোৰ প্ৰয়োজন অনুসৰি আমাৰ প্ৰয়োজনৰ বাবে যিখিনি আমি সৃষ্টি কৰি লওঁ, প্ৰকৃতিতে আছে, কিন্তু আমি প্ৰকৃতিত থকা ধৰণে ব্যৱহাৰ নকৰোঁ। আমাৰ মনত যেনেকে আহে আমি তেনেকে ব্যৱহাৰ কৰোঁ। যেনেকে গছ যদি আছে, আমি গছডাল কাটি আনি কি হয়, আমি তাক ডেস্ক বেঞ্চ, তোমালোকে যিখন পঢ়িবলৈ বহা, বা ফাৰ্নিচাৰৰ কিছুমান কামত, বা প্লাষ্টিক, যেনেকে প্লাষ্টিক নহয়, তোমাৰ কি বুলি কয়, খনিজ তেলটো আমি আনি পেলাই ৰঙৰ কাৰণে, হয় নহয়? বা কপাহ যেনেকে আছে, আমি কপাহ তেনেকে নাৰাখি আমি কি কৰি দিওঁ, নিজৰ কাৰণে আমি কাপোৰ মানে বনাই লওঁ। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ দক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এতিয়া তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কোন কেইটা গুণৰ দৰকাৰ। তেতিয়া তোমালোকে লিখিব লাগিব যে কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনে গুণ থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হয়। এইবোৰ এতিয়া ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে যে কোন কেইটা গুণৰ বাবে মানুহক মানৱ সম্পদ হিচাপে আখ্যা দিয়া হয়। তেতিয়া তোমালোকে এইকেইটা লিখিব লাগিব যে কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ বাবে মানুহক মানৱ সম্পদ বুলি আখ্যা দিয়া হয়। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা। বুজি পাইছেনে? মানুহেই কি হৈছে, সম্পদৰ সৃষ্টিকৰ্তা। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবোৰ প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্ৰয়োজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতো আজি পৃথিৱীৰ একোখন অগ্ৰণী আৰু সমৃদ্ধশীল দেশ হিচাপে পৰিগণিত হৈছে। এতিয়া কি হৈছে, যিবোৰ দেশত মানে মানৱ সম্পদ, আমাৰ কি হৈছে, মানৱ সম্পদ মানে আমাক বুজাইছে, হয় নে? মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে মানে আমাৰ শিক্ষা, দক্ষতা আৰু প্ৰযুক্তি আৰু আগ্ৰহ, এই চাৰিটা বস্তু আমাৰ কি হৈছে, এইকেইখন দেশত বৃদ্ধি পাইছে, হয় নে? তাৰ ফলত জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ আদিকে ধৰি মানে বিভিন্ন ধৰণৰ দেশ মানে তাত প্ৰাকৃতিক সম্পদৰ মানে পৰিমাণটো নাই বুলি ক'ব পাৰি। কিন্তু
বা কম, আমাৰ দেশতকে কম, কিন্তু তাত কি হৈছে তেহেঁতি নিজৰ যিটো মানৱ সম্পদৰ ওপৰত ভিত্তি কৰি এখন অগ্ৰণী আৰু সমৃদ্ধশালী দেশলৈ পৰিণত হৈ গৈছে। নেক্সট তোমালোকৰ জীৱীয় আৰু অজীৱীয় সম্পদ। প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ, মই আগত ক'লো যে জীৱ বা জীৱ যিটো থাকে তাক জীৱীয় সম্পদ, আৰু যিবোৰ নিৰ্জীৱী, এইটো চাই লোৱা যায়, যিবোৰ জীৱ থাকে সেইবোৰ হৈছে জীৱীয় সম্পদ, আৰু যিবোৰ নিৰ্জীৱী বা জীৱ নাথাকে এইবোৰ হৈছে অজীৱীয় সম্পদ। এইটো হৈছে অজীৱীয় সম্পদ। এতিয়া উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। আনহাতে মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ। কিন্তু জানিবলগীয়া কথা যে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰ পৰা জীৱীয়ৰ মূল, কিন্তু বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদ বোলে। এতিয়া কি হৈছে খনিজ তেল বা প্ৰাকৃতিক গেছ, এইবোৰ কি হৈছে উৎপত্তিৰ ফালৰ পৰা চাবলৈ গ'লে ইয়াৰ জীৱীয় সম্পদ হয়, হয়নে? উৎপত্তি তেওঁলোকৰ জীৱীয় সম্পদ, মানে জীৱ থকা বস্তুৰ পৰা হয়। যেনেকে খনিজ তেল বা আমাৰ কয়লা, হয় নহয়? এইবোৰ কি হৈছে আমি মাটিৰ তলত বহুত দিন কিবা বস্তু, মানে যেনেকে গছডাল যদি বহুত দিন লাখ বছৰ আৰু তোমাৰ মাটি এডোখৰত পোত খাই তলত সোমাই থাকে, তাৰ পৰা কয়লা বা খনিজ তেল, পানীৰ তলত যেনেকা বহুত দিনীয়া বস্তু, তাৰ পৰা কি হয় লাহে লাহে খনিজ তেল, কয়লা জাতীয় এই বস্তুবোৰ উৎপাদন হয়, হয় নে? এতিয়া প্ৰাকৃতিক গেছ, এইবোৰ খিনি কি হৈছে মানে যিবোৰ উৎপত্তিৰ ফালৰ পৰা জীৱীয় সম্পদ নহয়, জীৱীয় সম্পদৰ মূল হয়, কিন্তু যদি আমি কি হয় তাৰ আমি বৰ্তমান যিটো ব্যৱহাৰ ফালে চাবলৈ গ'লে সেইটো অজীৱীয় সম্পদত পৰে। এতিয়া নেক্সট তোমালোকৰ আছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। এতিয়া তোমালোকে এইটো অকণ কনফিউজ হয়, সেইকাৰণে ভালকে তোমালোকে চোৱা। পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায়। আমি কিছুমান ব্যৱহাৰ কৰাৰ পিছত একেবাৰে শেষ হৈ নাযায়, নিঃশেষ হৈ নাযায়, মানে কি শেষ হৈ নাযায়। কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়, আৰু কিছুমান আছে যিবোৰ ক্ৰমান্বয়ে নিঃশেষ, মানে শেষ হৈ গৈ থাকে। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপুনীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপুনীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। এতিয়া কি বুজিছে যে আমি যদি বস্তু এটা ব্যৱহাৰ কৰি থকাৰ পাছতো যদি তাক আকৌ ব্যৱহাৰ কৰিব পৰা পৰিস্থিতি ৰাখিব পাৰো, হয় নে? এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ যদি তাক আমি আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰো, পৰিস্থিতি ৰাখিব পাৰো, তেতিয়া হয়তো কি হয় নৱীকৰণযোগ্য সম্পদ বোলে। অৰ্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। এইবোৰ আমি জানো, আমি যদি সূৰ্যৰ ৰশ্মিটো আমি ব্যৱহাৰ কৰি থাকো, আমি শক্তি হিচাপে, হয় নহয়? বায়ু আমাৰ কি শ্বাস প্ৰশ্বাসত লাগেই, পানী খাবলৈ লাগেই, হয় নহয়? গছ-গছনি, জীৱ-জন্তু এইখিনিতো থাকেই, হয় নহয়? গছ-গছনি কাটি দিওঁ, আকৌ তাৰ পৰা পুলি ওলাই আহে, মূঢ়াটোৰ পৰা পুলি ওলাই আহে, হয় নহয়? বা জীৱ-জন্তু, গছ-গছনি, মানুহ, এইবোৰ কি দিনক দিনে সংখ্যা বাঢ়িয়ে গৈছে, হয় নহয়? কিন্তু গছ-গছনিটো কাটি দিয়াৰ ফলত সংখ্যা কমিছে, কিন্তু কি হৈছে পতককে যে আমি গুৰিটো নাকাটো, মানে কিছুমান মৰি যায়, কিছুমান গছ কিন্তু হৈছে তাৰ পৰা আকৌ আহে, আকৌ কি হৈছে পুলি ওলাই ডাঙৰ হয়। এইটো কি সেইকাৰণে কি হৈছে নৱীকৰণযোগ্য সম্পদত পৰি গৈছে। এতিয়া নৱীকৰণযোগ্য সম্পদৰ এটা তোমাৰ কাষতে এইটো চিত্ৰ দিয়া আছে, এইটো হৈছে সূৰ্যৰ ৰশ্মি, হয় নে? সৌৰ শক্তি, সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি এই সৌৰ শক্তি উৎপাদন কৰে। নেক্সট তোমালোকৰ এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। এতিয়া যিবোৰ নৱীকৰণযোগ্য সম্পদ পৃথিৱীৰ বুকুত পতককে সৃষ্টি হয়।
নহয় নে? বা প্ৰকৃতিৰ বুকুত পতকে সৃষ্টি হয়। গছ-গছনি আৰু প্ৰাণী কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰ বা নানা প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্ত হৈছে বা বিলুপ্ত হ'ব পাৰে। এতিয়া কি হৈছে, কিছুমান গছ-গছনি আমি কাটি দিছো, মানে প্ৰয়োজনতকৈ বেছি কাটি দিছো। তাৰ ফলত কি হৈছে, গছ-গছনিবোৰ লাহে লাহে কিছুমান গছ-গছনি প্ৰায় নাইকিয়াই হৈ গৈছে। আকৌ তেনেকে প্ৰাণী কিছুমানো মানুহৰ ফলতো বা প্ৰাকৃতিক কাৰণে কিছুমান মৰি গৈছে, হয় নে? তাৰ ফলতো কি হৈছে, লাহে লাহে বিলুপ্ত হৈছে বা বিলুপ্ত হ'ব ধৰিছে। বিলুপ্ত মানে হৈ গৈছে বা কিছুমান বিলুপ্ত হ'ব ধৰিছে। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পাছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি, মনত ৰাখিব নোৱাৰি, এইবোৰে নিঃশেষ হৈ যায়। তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে। তাৰমানে কি হৈছে, আমাৰ এবাৰ যদি আমি কয়লাটো ব্যৱহাৰ কৰিলো বা পেট্ৰল ব্যৱহাৰ কৰিলো, তাৰপিছত কি হৈছে, আমি আকৌ তাক পুনৰাই নাপাওঁ, মানে আকৌ পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰো। উদাহৰণস্বৰূপে ইয়াত কোৱা হৈছে যে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, লোহ, ৰূপ, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। এইবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়। সেয়ে এই ধৰণৰ সম্পদবোৰ যাতে সহজে শেষ নহয়, তাৰ বাবে এইবোৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এতিয়া কি হৈছে, আমাৰ এইখিনি মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত চিৰকালৰ বাবে লুপ্ত হৈ যায়, হয় নে? চিৰকালৰ বাবে লুপ্ত হৈ যায়। তাৰ কাৰণে মানে সম্পদবোৰৰ যাতে সহজে শেষ নহয়, তাৰ বাবে এটা সুপৰিকল্পিত মানে আহৰণ বা ব্যৱহাৰত গুৰুত্ব দিব লাগে। আজিলৈ ইমানতে। তোমালোকৰ নেক্সট পাৰ্টত তোমালোকৰ ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ ইয়াৰ ওপৰত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো তোমালোকৰ আজিলৈ মই ইয়াতে এৰিছো। কেনেকুৱা পালা নিশ্চয় জনাবা। আৰু তোমালোকে মানে তোমালোকৰ মই ভাবিছো মানে এই চেপ্টাৰবোৰ মই বুজাই দিয়াৰ লগে লগে যেতিয়া এটা চেপ্টাৰ এটাই হ'ব, তাৰ ওপৰত যিখিনি মই মানে MCQ নিজে বাছি থৈছো, বহুত MCQ তোমালোকৰ যিখিনি অহা সম্ভাৱনা বহুত আছে, এনেকুৱা কিছুমান MCQ বাছি থৈছো। সেইখিনি তাৰ লগত ৰিলেটেড, মানে এই চেপ্টাৰৰ লগত ৰিলেটেড কিছুমান তোমাৰ যিখিনি MCQ আছে, সেইখিনি এই চেপ্টাৰটো শেষ হোৱাৰ পাছতে মই তোমালোকৰ লাহে লাহে ভিডিঅ' আকাৰে আধা ঘণ্টা বা 20 মিনিটৰ এটা ভিডিঅ' হ'ব, তাতে মই তোমালোকৰ ধুনীয়াকে তাত গোটেই চেপ্টাৰটো শেষ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ এইখিনি বুজোৱা হৈছে, সেইকাৰণে তোমালোকৰ অকণমান টাইম লৈছো। কিন্তু এবাৰ যদি তোমালোকে ভালকে বুজি পাই যোৱা, তেতিয়াহ'লে তোমালোকে নেক্সট তোমালোকৰ আৰু তেনেকে মানে লেচনটো তোমালোকে পঢ়িলেই হ'ল। এনেওতো মই এতিয়া বুজাওঁতে বুজি পাই গ'লা, কিন্তু নেক্সট তোমালোকে নিজে পঢ়িব লাগিব। আৰু পঢ়াৰ কিছুমান টিক্স আছে, মই সেইবোৰ লাহে লাহে তোমালোকৰ শ্বৰ্ট ভিডিঅ' আকাৰে তোমালোকলৈ মই আগবঢ়াম। আজিলৈ মই ভিডিঅ'টো ইয়াতে ৰাখিছো। নেক্সট পাৰ্টত মই তোমালোকৰ মানে আলোচনা কৰিম ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদৰ বিষয়ে। আৰু আগৰ যি দুটা মানে পাৰ্ট আছিলে, তোমালোকে ভালকে চাই ল'বা, তেতিয়াহে গোটেই লেচনটো ভালকে মই এতিয়া যিমানলৈকে বুজালো তোমালোকে বুজিব পাৰিবা।